নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডিম্পল নাথে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অসম মঞ্চৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ অনলাইন এক্সামৰ বাবে আমাৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড দিম। বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ আৰু ফিফ্থ ছেমিষ্টাৰৰ এডমিট কাৰ্ড ডাউনলোড দিবৰ কাৰণে আপোনালোকে পোনপ্ৰথমতে গুগল ক্ৰমটো অ'পেন কৰিব লাগিব আৰু গুগল ক্ৰমটো অ'পেন কৰাৰ পিছত ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেব পৰ্টেল CUportal.in ইয়াত যাব আৰু ইয়াত অহাৰ পিছত এইখন খোল খাব আৰু খোল খোৱাৰ পিছত ইয়াত যে দিছে আপোনালোকে চাব, ইয়াত কি আছে ডাউনলোড এডমিট কাৰ্ড। ইয়াত 3 নম্বৰটো আছে ডাউনলোড এডমিট কাৰ্ড। ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা ৰোল নম্বৰটো দি দিব। চ' মই ইয়াত মোৰ নিজৰ ৰোল নম্বৰটো দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু ইয়াত থকা কেপচাটো ফিল আপ কৰি দিব। 21579 ইয়াত ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আহিছে যে ইয়ৰ এডমিট কাৰ্ড নট জেনেৰেটেড য়েট, মানে বৰ্তমানলৈকে মোৰ এডমিট কাৰ্ডখন জেনেৰেট হোৱা নাই। মইতো এনে এডমিট কাৰ্ড পাইছোঁৱেই, ফাৰ্ষ্ট ছেমিষ্টাৰতে নিজৰ এডমিট কাৰ্ড পাইছোঁ কাৰণ মই থাৰ্ড ছেমিষ্টাৰৰ ষ্টুডেণ্ট। চ' যিহেতু এইটো পালোঁ ডাউনলোড এডমিট কাৰ্ডৰ অপশ্যনটো, কি ঠিক নতুন এডমিট কাৰ্ড আহিব পাৰে। চ' যদি নতুন এডমিট কাৰ্ড আহে তেতিয়াহ'লে এনেকৈ আহিব আৰু এনেকৈ আহিলে ডাউনলোড কৰি ল'ব পাৰিম। যিহেতু আমাৰ পৰীক্ষা ৰুটিন দিয়া নাই, চ' কেইদিনমান অপেক্ষা কৰোঁ যদি আমাৰ এডমিট কাৰ্ড অহা নাই, আৰু আহিলেতো নিশ্চয় পাম। চ' বন্ধু বান্ধৱীসকল, এইখিনি আৰু। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো দবাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, মই অসম মনিটৰৰ ইউটিউব চেনেলটোৰ তৰফৰ পৰা এডুকেশ্যনৰ লগত জড়িত বহুতো নিউজ আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।